বিস্ফোৰাত্মক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিৰোধীক তীব্ৰ প্ৰত্যাহ্বান প্ৰধানমন্ত্ৰীৰ বিজেপি চৰকাৰ নাথাকিলেও দেশত আহিব কা নাগৰিকত্ব লাভ কৰিব হাজাৰ হাজাৰ হিন্দু শৰণাৰ্থীয়ে সাহস আছে যদি বাতিল কৰি দেখাওক কা সন 2019 সমগ্ৰ দেশবাসীৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিয়া হৈছিল এখন বিতৰ্কিত আইন নাগৰিকত্ব সংশোধনী আইন নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰাজপথত নামি পৰিছিল শিক্ষাৰ্থীসকল ৰাজপথত নামি পৰিছিল ছাত্ৰ সংগঠনসমূহ তাৰ মাজতে সংঘটিত হৈছিল ভয়ংকৰ ঘটনা চৰকাৰ নিৰ্দেশনাত অসম আৰক্ষী তথা দেশৰ আৰক্ষী সৈন্য জোৱান নামি পৰিছিল প্ৰতিবাদকাৰীৰ ওপৰত বহু ছাত্ৰক কৰা হৈছিল লাঠিচাৰ্জ বহু ছাত্ৰক আঘাতো কৰা হৈছিল তাৰ মাজতে ৰক্তৰে ৰঞ্জিত হৈ পৰিছিল গুৱাহাটীৰ ৰাজপথ 5 গৰাকীকৈ কিশোৰ শ্বহীদ হৈছিল বিতৰ্কিত কা আন্দোলনত তাৰ পিছত পুনৰবাৰ এইবাৰ যেন কাৰ প্ৰসংগ উত্থাপন হোৱা পৰিলক্ষিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ তীব্ৰ হুংকাৰ দিয়া পৰিলক্ষিত হৈছে তেখেতে উল্লেখ কৰিছে দেশত কাক কোনেও বাধা দিব নোৱাৰে দেশত কাক বাধা দিয়া কাৰো ক্ষমতা নাই কাক কোনেও বাধা দিব নোৱাৰে বুলি হুংকাৰ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰদান কৰা পৰিলক্ষিত হৈছে কাক নিশেষ কৰিবলৈ দেশত এতিয়ালৈ কোনো জন্ম হোৱা নাই বুলি মন্তব্য প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোদী চৰকাৰ নাথাকিলেও দেশত কাৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিব দেশত কা বাতিল কৰাৰ কাৰো সাহস নাই দেশ বিদেশৰ কোনো শক্তিয়ে কাক বাধা দিব নোৱাৰে সাহস আছে যদি কা বাতিল কৰি দেখাওক দেশত কাক কোনেও বাধা দিব নোৱাৰাৰ গ্যাৰান্টি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে আগন্তুক সময়ত দেশৰ হাজাৰ হাজাৰ হিন্দু শৰণাৰ্থীয়ে লাভ কৰিব নাগৰিকত্ব যিখন বিতৰ্কিত বিধেয়ক যিখন আইন পৰৱৰ্তী সময়ত আইনলৈ পৰিৱৰ্তিত হয় সেই আইনক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেদৰে ভাষ্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে যিটো সময়ত শোণিতেৰে ৰাঙলী হৈছিল অসম যিটো সময়ত ৰক্তৰে ৰঞ্জিত হৈছিল অসমৰ ৰাজপথ 5 শিশুৰৰ কেঁচা তেজেৰে উঠলি উঠিছিল গুৱাহাটীৰ ৰাজপথ তাৰ মাজত এনেধৰণৰ ঘটনা এনেধৰণৰ পৰিঘটনাই পুনৰবাৰ কা আন্দোলনৰ ভয়াৱহতা কঢ়িয়াই আনিব নেকি পুনৰবাৰ গুৱাহাটী তথা ৰাজ্যত সংঘটিত হ'ব নেকি কা আন্দোলন সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হৈ পৰিব News Text, Reporter Home.